হে এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ, সকলোৰে ভালনে? নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। বৰ্তমান মোৰ ভাল। আৰু এতিয়া চাওক, মই ৰাতি সাঁজ বনাব লৈছোঁ আৰু আজি মই নাইট ৰুটিন মোৰ শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। মই মানে নাইটত কি কৰোঁ, কিদৰে কৰোঁ সেইখিনি আজি শ্বেয়াৰ কৰিব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু এইফালে মই ভাত পাতি দিলোঁ আৰু মই চব্জিও আজি নিৰামিষ বনাইছোঁ দেই, একো মাছ বা মাংস একো নহয়। আৰু এইফালে চব এইটো বুট হয়, মই তিয়াই থৈছিলোঁ, মৰ্ণিঙতে মই তিয়াই দিলোঁ। আৰু আজি বুট, আলু আৰু বেঙেনা দি বনাম। আৰু এইফালে চাওক, আলহী আহিছিলে, এতিয়া মই বাচনো ধুম আৰু ৰাতিৰ সাঁজো বনাম। এইফালে চাওক, এগাল গোট খাই গৈছে। আৰু মই আজি বেঙেনা, আলু আৰু বুট দি কিনে বনাম, মই আপোনালোকক ক'লোৱে। আৰু মই গোটেইখিনি মছলা দি আৰু বেঙেনা আলু দি ভালদৰে ভাজি ল'লোঁ। এতিয়া দি দিম মই বুট, আৰু বুট দি কিনে সিজিবৰ কাৰণে মই পানী দিম। আৰু জোল নথওঁ, এইটোত জোল থ'লে এইটো মানে ভাল নালাগে, শুকানকৈ বনালেই ভাল লাগে। আৰু ছাইডত মই ভাতো পাতি দিছোঁ। আৰু এইদৰে বনাই খাই চাব, ভাল লাগে, খুবেই টেষ্টি হয়। এইফালে চব পানী দি দিলোঁ, এতিয়া সিজি থাকক। সেইফালে পাতি মেলি মই এতিয়া আহি গ'লোঁ। মই ডাইনিংখন মুচি লওঁ। ডাইনিংখনত মানে বেটা বেটিয়ে চাহ পেলাই দিলে, নুমুচিলে আকৌ পৰুৱা ধৰিব ন। আৰু আহিছিলে আলহী, কোন আহিছিলে সেইটো মানে অকল মতা মানুহে আহিছিলে, মাইকী মানুহ অহা নাই। আগপিনে চাহ দিছিলোঁ, কিন্তু বেটা বেটিয়ে ডাইনিঙত খাই চাহ পেলালে। ভালদৰে মুচি লওঁ। এইফালে চাওক, মানি প্লেণ্ট লগাই থৈছোঁ। আৰু আগৰটো মানে শুকাই গ'ল, মৰি গ'ল যে। আকৌ মানে নেক্সট ঘৰৰ ওচৰৰ মানে বোৱাৰী এজনী দিছে, আৰু এই ডাইনিঙত থৈ দিছোঁ গ্লাছত কৰি। এইফালে চাওক, মোৰ পাচলি ৰেডি হৈ গ'ল, ভাতো হৈ গ'ল। মাৰকাৰী ভাত বনাওঁ, জানেই আপোনালোকক, কিছুমান ভিডিঅ'ত কৈছোঁ মই মাৰকাৰী ভাত বনাওঁ। এইফালে চাওক, ভাতো হৈ গ'ল। এতিয়া যাওঁ ব'লক বাচন ধুবলৈ। আহিলা এইফালে চা, হাই, কৈ দিয়া চালাম কৰা, চালাম দিছে। ক'ত যোৱা, দৌৰি আছে। দাদী আছে। দাদী আছে, এইয়া পৰি যাবা। এই লাহে। মোৰ আল্লাৰ অৱস্থা চাওক, একেবাৰে বেয়া। পটককৈ বাচন ধুই লওঁ, তাৰপিছত কাপোৰকেইটা জাপি লওঁ। এতিয়া কেইটা বাজিলে, এয়া 8:10। আৰু মোৰ ৰাতিৰ সাঁজ বনোৱা কাম শেষ। এফালে চোৱা, পিয়া আল্লাহ। এতিয়া চাওক, মই গোটেইখিনি বাচন মোৰ ধোৱা হৈ গ'ল। এতিয়া মই জেগাই বাচন থৈ দিম। আৰু ষ্টেণ্ডত বাচনকেইটাতো মই মুচি লওঁ, কাপোৰ নমাই মই ভালদৰে মুচি লওঁ। আৰু বাচন মোচা কাপোৰ যে মোৰ সদায় মই ধুওঁ, ক্লিন কৰি থওঁ দেই। সেইটো দি আৰু একো নুমুচোঁ, অকল মানে তিতা বাচনে মুচি তাতে ছাইডত জাপি মেলি থৈ দিওঁ। আৰু বেটা বেটিৰ পৰীক্ষা ষ্টাৰ্ট হৈ গৈছে, ভালদৰে মই ভিডিঅ' দিব পৰা নাই। আৰু বেটা বেটিৰ জ্বৰো, এইফালে জ্বৰ, কাহি, দৰৱ আনিলোঁ, কিন্তু বেটাই অলপ ভাল পাইছে, কিন্তু বেটি ভাল পোৱা নাই, জ্বৰ হৈছে। সেইদৰে মানে সেইভাগে গৈছে পৰীক্ষা দিবলৈ। কিন্তু বেটাৰ মানে এটা পৰীক্ষা এৰালে, উপায় নাই, কি কৰিব এতিয়া পাকঘৰৰ গোটেইখিনি বাচন মই সজাই দিলোঁ। এতিয়া কাপকেইটা মই আলমাৰীত ভৰাই দিওঁ। এইফালে চাওক, মই কাপকেইটা ইয়াতে থওঁ। আৰু বেটীৰ পৰা খুজিলে যে, বেটীটো গোটেইখিনি আহি আলমাৰী মানে কাপ প্লেট ইফাল সিফাল গোটেই মানে বজাৰ লগাই দিয়ে। মই এতিয়া গোটেইখিনি মই জেগাই সজাই দিলোঁ। আৰু এতিয়া লৈছোঁ মই কাপোৰ জাপিবলৈ। আৰু কোনে কাপোৰ জাপা কামটো বেয়া পায় কমেণ্ট কৰি জনাবতো। মই বেয়া পাওঁ মানে ধৰক, মই খৰধৰকৈ আৰু কাপোৰ নাজাপোঁ। সেই সময়ত কাপোৰ জাপিব ক'লে মানে মই বেয়া পাওঁ। কিন্তু যেনেকৈ আজৰি হৈ গ'লোঁ, আজৰি সময়ত মই আলনাখন জাপি লওঁ, সেইটো তেতিয়া ভাল লাগে।
কেলে যে মোৰ মানে অলপো মানে বেকা টেঢ়া মানে অকণমানো মানে হেৰি নহ'লে চিজিল নহ'লে মোৰ নহয়। জাপা কাপোৰো নমাই কিনে আকৌ ভালদৰে যেতিয়ালৈকে নাজাপিম মোৰ মনটো মানে শান্তি নালাগে। সেইকাৰণে মই আজৰি সময়ত কাপোৰ জাপোঁ। হৈ গ'ল এফালে চাওক কাপোৰ জাপা, আৰু ইয়াত কাপোৰ তিতা আছে শুকোৱা নাই, আৰু গোটেইখিনি জাপি ল'লোঁ। আৰু কেইটামান এইটো বক্সত ভৰাব আছে। বেড কভাৰ ধুইছিলোঁ শুকাই গ'ল, এইটো দুদিনৰ পিছত শুকালে যে, বৰষুণ বতৰ যে শুকুৱাই নাই। কেইটামান আছে, এইটো চিলাম মই হাতেৰে চিলাম, মেচিনটোতো বেয়া হৈছে। হাজবেণ্ডক কৈ হাৰ মানি গ'লোঁ, হাজবেণ্ডে বনাই নিদিয়ে। এইফালে তিতা কাপোৰ চুৱক গোটেইকেইটা এইদৰে মেলি থৈছোঁ। বেটা বেটি টিউশ্যনৰ পৰাও আহি গ'ল। এতিয়া বলক এইকেইটা মই চিলাই লওঁ। এইফালে চাওক, এইটো মোৰ আছিলে দুপাট্টা, আপোনালোকে চাইছিলে মই লৈছিলোঁ। আৰু এইটো দীঘল কাটি কিনে মই ইয়াত মাজত চিলাই দিলোঁ। এতিয়া বহলো হৈ গ'ল। এইফালে চাওক, মই কি কৰিম এইটো মই আপোনালোকক দেখাম বলক। এইটো চাওক, টিভিৰ কভাৰ নাই, মই কভাৰ চিলাই দিলোঁ। আৰু আছে আগৰ, কিন্তু সেইটো মানে আমাৰ আগত সৰু টিভি আছিলে যে, সৰু কভাৰে আছে। এইকেইটা নমাই লওঁ। তাৰপিছত ডাঙৰ লোৱা হোৱা নাই, টিভিটো নচলে, এনেই বন্ধ হৈ আছে, বেয়া দেখায়তো, এনেই কভাৰ এটা লগাই দিওঁ। আৰু কেনেকুৱা লাগিব আপোনালোকে কমেণ্ট কৰি জনাব। এইফালে চাওক, কভাৰ লগাই দিলোঁ। এতিয়া কেনেকুৱা লাগিছে কমেণ্টত জনাব, একেবাৰে নাপাহৰিব। একেবাৰে শ্বৰ্টকাটত মোৰ নাইট ৰুটিনখন শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিলে কমেণ্টত জনাব। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি নতুন কোনোবা চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।